মানে ভিডিওটো পাঠাক চাউল পৰা আৰম্ভণি আমাৰ চাউল পৰা আৰম্ভণি চাউল কি আছে আমাৰ চাউলত বিস্কুট খালা চাউলত বিস্কুট শেষ বিপুলদাইতো আহিব নাই বিপুলদাই আহিব না পাঠা কি বিনৰ ভাজা হ'ব নেকি বিন ভাজা ভাজা হ'ব আৰু মাংসটো পঠা হ'ব আমাৰ পঠা হ'ব বাকি এফালে আমাৰ দালি থাকিল আৰু আজি আমাৰ খানাটো কাৰ ফালৰ পৰা আজি খানাটো আৰু আমাৰ লগতে হেৰি থাকিল কি বুলি আজি আমাৰ খানাটো গাইছ আমাৰ খানাটো দিছি আমাৰ বিপুলদা দিছি খানাটো দিছি পালা কোন দিছি বিপুলদা দিছি ন বিপুলদাই দিছি আৰু আমাৰ এতে আছে এটো বিপুলদা কি হোৱা নাই সাৰপ্ৰাইজ হৈ আছে আৰু আজি এটো আনছি বইলাৰ ঠেং এটো বইলাৰ ঠেং মানে আমাৰ গাইছ আজি বইলাৰ ঠেঙৰ ৰেচিপি আছে মানে বিপুলদাই মানে স্পেশাল বিপুলদাই বনাব এটো আৰু এইফালে আছে পথাৰ মাংস আছে আমাৰ তিন দেখাইছে পথাৰ মাংস দেখাই দিয়া আৰু আমাৰ আজি আছে আইটেমত পথাৰ মাংস আজি আমাৰ বইলাৰ নাই আমি সদায় বইলাৰ নাখাওঁ আমি পথাৰ মাংস আজি ৰেচিপিটো পথাৰ মাংস আৰু বইলাৰ ঠেঙৰ ৰেচিপি আৰু আমাৰ বেষ্ট ৰান্ধনি আছে আমাৰ পাঠক নৱজিত ডেকা এখনি আমাৰ যোগাৰ এই আলু এই বিন এই বিলাহী দি বনাব পাঠকে আৰু আমাৰ এই পাকঘৰৰ জুই বৰ্তমান চলি আছে খৰি আমাৰ যোগাৰ মছলা পাতি আমাৰ দেখাই নাই আমাৰ আজি কণীও আছে আজি আইটেমত কথা কব বাঢ়ি গৈছো আজি আমাৰ আজি কণী আছে কথা বুজিবাচোন আজিতো কণীও আছে আজি আমাৰ কণী আছে ফাৰ্মৰ কণী আছে আমাৰ এই হালধি আছে এই জিৰা গুড়া আছে গাইছ পাপৰ ফ্ৰাই হ'ব আমাৰ আজি আমাৰ এই ঘৰৰ জলকীয়া মোৰ খেতিৰ জলকীয়া লোকেল আমাৰ এতিয়াটো তিয়হ চাইজ কেনেকুৱা আছে একেবাৰে সুন্দৰ সুন্দৰ ঘৰত চাটনি হ'ব একেবাৰে সুন্দৰ বাকী আমি দেখাই আছো আমাৰ যেতিয়া খানাটো হ'ব ন আমি যেতিয়া দেখাই আছো এইখিনি আজি আমাৰ আইটেম এয়া বহাইছো মই দালি বহাইছো এইটো বহাই দিছো দালি এইটো দালি বহা গৈছে আমাক আজি গাইছ মই নদাৰ কাৰণে আমি লগাইছো তো কি বুলি কয় পনীৰ কি আছে কথা কি বুলি কয় মই নদাৰ কাৰণে কি লগাইছো পনীৰ মানে ডিমাৰ প্লেট আৰু ডিমাৰ প্লেট এইখিনি আমাৰ আজি বৰ্তমান আমাৰ বিপুলদা আহিব না বিপুলদা সদায় লেট হল আগতে লৈছো আমি আগতে বাৰু এতিয়া কি বহল বৰ্তমান আপোনাৰ দালি হল আৰু বাকী এফালে আপোনাৰ এই যে হেৰিটো আছে চিকেনটো এতিয়া আমি তাৰমানে বেচনত জপৰাই এইটো চিকেন এইটো বেচন দি হ'ব ন এইটো মানে আমাৰ বেচন দি হ'ব তাৰপাছত আছে আমাৰ পথাৰ কি কি আইটেম থাকিলে কি কি বনাব পঞ্চাৰ কৰছি কেপ্টেইন আমাৰ কেপ্টেইন আছে আমাৰ বিপুলদাই আমাৰ খানাটো তাৰমানে আৰু বিপুলদাৰ মানে বিয়াৰ কাৰণে খানাটো স্পন্সৰ কৰিছে বিপুলদাৰ মানে ৰিসেন্ট মানে আপকামিং বিয়া আহি আছে বেছি দিন নাই আৰু বিয়া গেলি বিয়াৰ মানে ভ্লগ গিলা আহিব আমাৰ ইউটিউবত আপোনালোকে আহিব পাৰে আমাৰ লোকেশ্যনটো দি দিম মই বিয়া ক'ত হ'ব আৰু কোন জেগাত কইনা মই নকওঁ তেতিয়া টাইমত মই দেখাই দিম আৰু আমাৰ আজি পাঠাকে আমাৰ খানা বনাই আছে পাঠাকে বনাইছে আমাৰ এইগিলাখান মানে আজি বেচন দি হ'ব আমাৰ বইলাৰ চেং ফ্ৰাই হ'ব কণী বইল কৰিছি বিন ভাজা হ'ব এই মাংসৰ কাৰণে আলু এই হৈছে পথাৰ মাংস অলপ আগত মই কৈ দিলোঁ গাইছ এইটো হ'ল আমাৰ বিপুলদা পাপৰ খাই আছো এইবিলাক পাপৰ ফ্ৰাই খাই আছে পাপৰ খাই মানে ফ্ৰাই খাই মানে এইবিলাক ভাল পায় আৰু এইবিলাক কেনেকুৱা লাগছে আজি খানাটো আমাৰ যে এৰেঞ্জমেণ্টটো বহুত ভাল লাগছে আৰু আমাৰ লোকেশ্যন ঠিকে আছে বাকী মিউজিক বাজি আছে আমাৰ এইগিলা আমাৰ পৰিৱেশ মোৰ ঘৰৰে মানে বাকী আমাৰ পাঠাকে বহুত ঘামি গৈছি মানে এতিয়া আমাৰ পানী মই খানাটো হ'লি মই লাষ্ট দেখাই আছো এতিয়া মানে আমি এই বিপুলদা পাপৰ ফ্ৰাই বইলাৰ মানে এই চেংটো মানে চাউলটো চেলাই কিনে মানে মানে বেচন দি ফ্ৰাই কৰিম আৰু পাঠাকে মানে এইটো নতুন ৰেচিপি আনিছে বিপুলাৰ ৰেচিপি এইটো কিন্তু পাঠাকে বনাব মই খাই পোৱা নাছিলো আজিকালি ময়ো খাই পোৱা নাই তুমি বোলে ভাল লাগিব বিপুলাৰ তাতে কৰিছ ট্ৰাই কৰোঁ ঠিকে আছে খাইছত কি আপত্তি মাংসৰ ভিতৰতে পৰে ভিডিঅ' দেখুৱাব নালাগে সেইফালে দেখুৱাকচোন সেইফালে দেখুৱাওক মই এটা কথা কৈ দেখুৱাম সেইফালে চালি হওক সেইফালে দেখুৱাওক আপুনি নাল দিব মই নালো গম পাইছো পুৰা জালটো ঠিকে আছে না আজি কিবা এটা এক্সট্ৰা পাইছ নেকি তুমি আজি এক্সট্ৰা আছে আমাৰ তুমি ভাল লাগছে তাৰমানে এই খানাটো যে তুমি ষ্টাৰ্ট কৰিছ কেনেকুৱা ভাবছ মানে আজি আমাৰ পাঠাকে আমাৰ মেইন ৰান্ধনি মইতো যোগাৰ দিয়ে আজি আমাৰ খানাটো
মানে আয়োজন বহুত আছে পথাৰ মুখে মানে ৰান্ধিব পৰা নাই আমাৰ ইয়াতে আছে ব্ৰইলাৰ ঠেং আছে ব্ৰইলাৰ ঠেং মানে ফ্ৰাই কৰা বেচন দি এইটো আমাৰ একদম লোকেল মানে আমাৰ পথাৰ মাংস ব্ৰইলাৰ এটা এটা বলা লাগব এই মই খাম হা এটা খাই কিনে কোৱা ব্ৰইলাৰ ঠেংটো কেনেকুৱা আছিল এই ব্ৰইলাৰ ঠেংটো মই এতিয়া বৰ্তমান খাম এটা মই খাই চালোঁ বিৰাট টেষ্টি হৈছে মই আগতে এখন আছিলোঁ ব্ৰইলাৰ ঠেংটো এনেকৈ ফ্ৰাই কৰি এইটো বিপুলটা ৰেচিপি পাঠাই বনাইছে আমাৰ কাৰণে সকলোৰে কাম এইটো দুৰ্ভাগ্যজনক কথা আচলতে মই ভাবোঁ যে দলটোৰ গ্ৰহণযোগ্যতা মাংস 3 পিচ দিছি 2 পিচে উঠিছে তেওঁলোকে গ্ৰহণযোগ্যতা বুলিবলৈ তেওঁলোকে কাম কৰিবলৈ কেৱল ভোট পোৱাৰ আশাতে মানুহক আপত্তি নাই ভাগ ভাগ কৰা যিটো ৰাজনীতি সেই ৰাজনীতিৰ পৰা